এই প্ৰশ্নৰ এতিয়া উত্তৰ বিচাৰি হাবা ধৰি খাইছে জুবিন অনুৰাগীসকলে। তুমিতো নহয় কোনো আন, তুমি মোৰ এটি তেজে ধৰা প্ৰাণ। মোৰ চোতাল খালি, মোৰ কোঠা খালি, উদং 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 বুকু ছাতি ফুটি। গান নাগাওঁ, একো নকৰোঁ, গান চান বাদ দি এইবিলাক কৰোঁ। গাঁৱৰ পৰা মন গ'লে গাম, নহ'লে নাগাওঁ। ৰাইজে বিচাৰে মানে আপোনাক। এইটো মই সুধি লাভ নাই এতিয়া। মই যি মন যায় তাকে কৰোঁ। এতিয়া ফুটবল কৰিম, গছৰ কাৰণে কাম কৰিম, ৱাইল্ড লাইফৰ কাৰণে কাম কৰিম। এক লাইন কৈ দিয়ক যে সকলোৱে ভাল পাব এনেকুৱা এক লাইন। I don't say. মই যি কওঁ মই চিৰিয়াছলি কওঁ। আৰু অৱশেষত ইয়াৰ উত্তৰ দিছে জুবিন গাৰ্গে। মিছন চাইনাৰ সময়ত উজনিৰ পৰা নামনিলৈ মাৰাথন প্ৰচাৰ চলাইছিল জুবিনে। দিন ৰাত একাকাৰ কৰি দিছিল জনপ্ৰিয় শিল্পীগৰাকীয়ে। আৰু মাৰাথন প্ৰচাৰৰ পিছতেই যেন অসুস্থ হৈ পৰিছে জুবিন গাৰ্গ। বৰ্তমান সময়ত জুবিন মুম্বাইতে আছে আৰু মুম্বাইতে অসুস্থ জুবিনে জিৰণি লৈছে। আজি ফেচবুক লাইভৰ জৰিয়তে জুবিনে এই কথা প্ৰকাশ কৰে। মই জুবিন গাৰ্গ আৰু বৰ্তমান মই মুম্বাইত আছোঁ। মোৰ গাটো খুব বেয়া, টেষ্ট কৰি আছোঁ। কৰম পূজাৰ এক অনুষ্ঠানলৈ জুবিন যোৱাৰ কথা আছিল, কিন্তু অসুস্থতাৰ বাবে জুবিনে সেই অনুষ্ঠান বাতিল কৰিবলগীয়া হৈছে। তাৰ বাবে জুবিনে ক্ষমাও বিচাৰিছে, লগতে কৈছে ভাল পালে আকৌ যাব। কৰম পূজা সন্মিলনত মই যোৱাৰ কথা আছিলে, যাব নোৱাৰিলোঁ, তাৰ কাৰণে দুখিত। এই প্ৰগ্ৰেমটো মই ভৱিষ্যতৰ পিছত কেতিয়াবা নিজে গৈ কৰি থৈ নতুনকৈ তাৰ প্ৰতিশ্ৰুতি দিছোঁ। আৰু পুনৰবাৰ দুখিত যে মই ভাবিলোঁ যাব নোৱাৰিলোঁ। যেতিয়া মই সুস্থ হ'ম তেতিয়া মই নিশ্চয় যাম। সকলোকে মই শুভকামনা জনাইছোঁ। জুবিনৰ এই মন্তব্য শুনাৰ পিছতেই এতিয়া জুবিনৰ অনুৰাগীসকলৰ অন্তৰ কান্দি উঠিছে। সকলোৱে এটাই কামনা কৰিছে জুবিন গাৰ্গ আকৌ সুস্থ হৈ উঠক, জুবিনে আকৌ গীত গাওক। কণ্ঠ নিগৰি নিগৰি তথাপি জুবিনে আকৌ ছবি নিৰ্মাণ কৰক।